চাবনি মই এতিয়া ক'ত আছোঁ একদম টপ ফ্ল'ৰ লখিমপুৰ মেডিকেল কলেজ Good evening everyone. It's 10th February 2021 and welcome to another vlog. Vlog আজি আমি কলে গৈ আছো কি কৰিবলৈ গৈ আছো আৰু মোৰ লগত দুজন সহযোগী যাব। যে মোৰ সহযোগী এজন টেক অফিস আৰু এজন মিস্টাৰ ৰাজা। মিস্টাৰ ৰাজা। অলপ ফুৰি আহোঁগে। আমি আহি বৰ্তমান সিভিল হস্পিটেলৰ মাতৃ বিভাগ দি তাৰ ফ্ৰণ্টতে ইয়া গাড়ী পাৰ্ক কৰিলো আৰু এতিয়া আমি বৰ্তমান গৈছো মেডিকেল কলেজ যোনফালে হৈ আছে এখনকে চাই থাকক আৰু কিবা কিবি লৈ লওক বাৰু পপকৰ্ন চপকৰ্ন খাই থাকিব চাই থাকিব চাব পাৰিছে লখিমপুৰৰ কাৰণে এটা গৌৰৱৰ বিষয় যে লখিমপুৰ মেডিকেল কলেজ চলি আছে মানে হ'বলৈ গৈ আছে আৰু আমিও বহুত আশাৰে ৰৈ আছোঁ কেতিয়া মেডিকেল কলেজখন আমাৰ মাজত উলিয়াই দিব হেৰি কৰি দিব মানে শুভাৰম্ভ কৰি দিব ইফালে আছে আৰু ইফালে ডিপাৰ্টমেণ্ট কি ডিপাৰ্টমেণ্ট আছে হয়তো এতিয়া মই ক'ব নোৱাৰিম চাই থাকক এতিয়া আমি মেডিকেল কলেজৰ যিটো এতিয়া হস্পিটেল আছে মেইন হস্পিটেল তাৰ ভিতৰলৈ আমি সোমাই যাম আৰু কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকক আৰু এনজয় কৰি যাওক লাইটিং হ'ব এচি হ'ব তাৰপিছতে মজা আমি একেবাৰে টপ ফ্ল'ৰত আহিলো চাবনি মই এতিয়া ক'ত আছো একদম টপ ফ্ল'ৰ লখিমপুৰ মেডিকেল কলেজ পুৰা জনপ্ৰিয় হৈ গৈছে লখিমপুৰত মেডিকেল কলেজ হৈ আছে বুলি তো এই আপোনালোকে চাব পাৰে ক'ত কেনেকৈ কাম চলি আছে কি বিল্ডিং হৈ আছে কিমান ডাঙৰ বিল্ডিং চাব পাৰে এতিয়া মই যোনখন বিল্ডিঙৰ ওপৰত আছোঁ সেইখন অলমষ্ট 10 ফ্ল'ৰ মানে মই টপ ফ্ল'ৰত আছোঁ মুঠতে 10 ফ্ল'ৰত আছোঁ 10 নম্বৰ ফ্ল'ৰত আছোঁ আৰু এইফালেও বিল্ডিং চলি আছে এইফালে আৰু এইফালে ডাঙৰ চেণ্টেক্স ৰাখি থৈছে নাচ বাইদেউসকলে পানী খাবলৈ বাকী এয়া চাব পাৰে মেডিকেল কলেজৰ লিফ্ট ইয়াতে বনাই থোৱা নিৰ্মাণ কাৰ্য চলি আছে আপ এণ্ড ডাউন আৰু আমি য'ত ৰখি আছোঁ আৰু এইটো ছাইডটো হ'ল ফ্ৰণ্ট ছাইড এইফালৰ পৰা আপোনালোকে এণ্টাৰ কৰিব আৰু দিছ ছাইড ইজ এক্সিট এইটো ছাইডটো হ'ল বেক ছাইড
বন্ধুক লগ পালোঁ তেওঁৰ ঘৰ হ'ল ডিম্পু বৰুৱাৰ ঘৰৰ ওচৰত নহয় জানো আপোনাৰ নামটো নিপন পাটগিৰি আচ্ছা দীপন পাটগিৰি চৰি কিমান দিন হ'ল ইয়াতে কাম কৰে মোৰ এসপ্তাহ হৈ গ'ল ন কেনেকুৱা পাইছে লখিমপুৰখন ঠিকে পাইছোঁ বেছি চাব পৰা নাই টাইম নাই না সলাব নোৱাৰোঁ ডিউটিৰ কাৰণে ঠিক আছে বাৰু তেওঁৰ লগত আৰু অনাগত দিনত আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁতো নতুনকৈ আহিছে বাৰু আৰু লখিমপুৰখন চাব বহুত ধুনীয়া জেগা চাব লাগিব আৰু এইটো বিল্ডিং য'ত ৰখি আছোঁ এইটো কি হয় এইটো আপোনাৰ মেডিকেল সেইফালে কলেজখন আছে মেডিকেল কলেজখন ফ্ৰণ্টত গাৰ্লছ কোনটো হ'ব বইজ কোনটো হ'ব সেই দুটা এটা হোষ্টেল হ'ব কোনোবা এটা বইজ হোষ্টেল হ'ব কোনোবা এটা গাৰ্লছ হোষ্টেল হ'ব আৰু এইটো মেডিকেলখনৰ ফ্ৰণ্টত যিটো বিল্ডিং আছে বনাই আছে সেইখন কলেজ ডিষ্ট্ৰিক্ট বহুত দূৰৰ পৰা আহিছে চোন এইটো কি বনাই আছে দাদা ড্ৰেইন ন আচ্ছা হস্পিটেল আৰু মেডিকেল কলেজৰ মাজত মানে এখন ড্ৰেইন হৈ আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত আছে এই দুজন ইয়াতে তেওঁলোকে জব কৰে আপোনাৰ নামটো মোৰ নাম শ্ৰী বিষ্ণু ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ শ্ৰী নগাঁও হয় এই ঘৰ নগাঁও আৰু দাদা আপোনাৰ ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ লীলাবাৰীতে আচ্ছা আৰু আপোনাৰ ধুবুৰী নামটো জনাব শম্ভু পাছৱান আচ্ছা আৰু তেওঁৰ তপন পাছৱান আচ্ছা ঘৰ ধুবুৰী নেকি অঁ মোৰ ঘৰো ভাই আচ্ছা ঠিক আছে ভিডিঅ'টো চালে আপোনালোকে আৰু চাই থাকক আৰু অনাগত দিনতো এনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম থেংক ইউ